Hello guys, welcome back to my YouTube channel. আপোনালোকক মোৰ YouTube channel লৈ পুনৰ এবাৰ স্বাগতম জনাইছো। পুৰা আজি মানে মই একদম পুৰা ডাঙৰ আনি আছো। আজি আমাৰ ঘৰত ডাঙৰ আনা হাঁহিয়া আছে। তো চাওক এইখিনি মই এতিয়া 5 ভাত ডাঙৰ আনিলৈ। তো আকৌ আনিবলৈ গৈ আছো। আপোনালোকে চাওক আজি ভিডিও ধামাকাদাৰ হ'ব। জলদি লাইক কৰি দিয়ক এটা। তো বলক ইয়াত ডাঙৰ বান্ধি আছে তোমাৰ মহাহাতী আমাৰ পিন্ধাহাতী ডাঙৰ আনিবলৈ গৈ আছো। এতিয়া মই তাল বিয়া লৈ ললো 5 ভাত ডাঙৰ আনিলৈ। হওয়ানিম চাই থাকক এইফালে ঠাণ্ডা আছে পুৰা মাহাতি এয়া মাহাতি ঠাণ্ডা আছে এইফালে হাইগাত এইফালে ডাঙৰ পানী আছে মই চাই থাকক মই এটা ডাঙৰ আনিবলৈ আহি আছো ঠাণ্ডা আজি হৈ যাবগে বেছি নাই অলপ আছে হাইগা এইফালে মানুহ ভিন্দহাতিত পুৰা ডাঙৰ পানী আছে এয়া ডাঙৰ পানী আছে এতিয়া মহাহাতী বাবাদাহাতী মই কেঁচা মই ডাঙৰ নিম এটা ইয়াৰ পৰা নকওঁ আজি কোনে থাকো মহা আছে ধৰি দেখোন মই ডাঙৰ ভাত দিলোঁ কেমেৰামেন এয়া ডাঙৰ দাঙিছে মাইনা পাৰিছে আৰু লাহেকৈ অহা বছৰলৈ পাৰিব কাণ ছিগি গৈছে গৰমত ওজনৰ গৰমো বেছি এইবাৰ পাই গৈছে তাইক এয়া দাঙিছে লাহেকৈ পাৰিছেগৈ আৰু এয়া বাপেকে চাই আছে এই আঁতৰ পৰা ডাঙৰীয়া কাইছ এক ভাৱ পুৰা উঠাই ল'লো এতিয়া গৈ আছো মই চাই থাকক আপোনালোকে পুৰা প্ৰথমতে ডাঙৰ আনি আছো বোকা নাই বাৰু গ'লে ভালেই হৈ আছে আপোনালোকৰ খেতি উঠিলে নাই কমেণ্ট এটা কৰি জনাই দিব ৰ'দটো আজি পুৰা দিছে মানে খাম পানী উলিয়াই পঠিয়াইছে আজি আহি আছো গাইছ এতিয়া পামগৈ আৰু ঘৰ গাইছ পাই গ'লহি চাওক এইফালে তুমি এইখিনি আনিলোঁ এয়া তোমালোকে চাই থাকক ভিডিঅ' আজি ধামাকাদাৰ হ'বলৈ গৈ আছে গাইছ ডাঙনি আনি আছোঁ মই বোলে মায়ে কৈছে হাঁহ এটা বোলে ঠিক কৰিব লাগে আজি বোলে হাঁহিয়া বোলে হাঁহে কোমোৰা চলিব বোলে আজি দুপৰক গাইছ হাঁহ এটা ধৰি আজি পুৰা কোমোৰাৰ লগত হেভি বনাম আজি মই বনাম চাই আপোনালোকে আজি মোক বনাব কৈছে চবেই বোলে মই বনোৱা খাব বোলে ভিডিঅ' চাই থাকে বোলে মোৰ বোলে খাওঁ লাগে বোলে চবেই কয় আৰু বোলে তই বনাবিচোন বোলে এদিন মোকো খুৱাবি আমিকো খুৱাবি আজি হাঁহ এইকেইটা আহি গ'ল চব হাঁহকেইটা আজি এটা কোমোৰাৰ লগত বনাম আপোনালোকে চাই থাকক গাইছ হাঁহ এটা ধৰি লওঁ এতিয়া ৰ'ব চাই থাকক যাফালে যা খেদে ন ধৰিলে গাইছ চক ধৰিলে মায়ে সেইজনী চাই দিয়ক এইটো গাইছ আজি ৱেট আছে কিয়নো কোমোৰাৰ লগত আজি খাব লাগিব ইয়াক ভালছে হেভি ৰেচিপি বনাই আপোনালোকে চাই থাকক জলদিছে ইয়াক ঠিক কৰি লওঁ কাটি পেলাই গাইছ কাটি লওঁ ইয়াক জলদিছে এইটো হাঁহ কাটি আছোঁ এতিয়া মই গাইছ একদম এয়া মাংস কাটি হৈ গ'ল এতিয়া মই তাইৰ তেল পকি গ'ল পিঁয়াজটো লাগে গাইছ পিঁয়াজ সিজি গ'ল এতিয়া মাংস দি দিওঁ গাইছ এতিয়া নিমখ হালধি দি দিওঁ চব একেলগে আৰু এক চিলি অলপ দি দিওঁ ৰং উঠিবলৈ
ঢাকি দিব লাগিব গাইছ এই আলু কুমাটিটো আলি দিবলৈ হৈ গ'ল মজা আছে গাইছ পানী দিব হৈ গ'ল সিজিবৰ কাৰণে পানী অলপ দিব লাগিব পানী অলপ দি দিওঁ গাইছ হৈ যায়গা গাইছ এয়া চাওক এতিয়া মাংস হৈ গ'ল এতিয়া ধনিয়া পাতটা অলপ দি দিওঁ টেষ্টি হ'ব খাবলৈ একদম পুৰা হাঁহ কোমোৰা ৰেচিপি তৈয়াৰ হৈ গ'ল এতিয়া হৈ গ'ল গাইছ এইটো এতিয়া একদম মই মানুহ মাধ্যমকে ভাত খাবলৈ চাই থাকক গাইছ চাওক ডাঙৰ সিহঁতি বহুত লৈ আনিলে ভিন্দু সিহঁতি আনিলে বাবা তাহাঁতি এতিয়া সিহঁতক ভাত খাবলৈ মাতি আহোঁগৈ বলক গাইছ হাই লোক ভাত খাবলৈ হৈ গ'ল সেই ইয়াত ডাঙৰ মানুহ আছে এতিয়া ভাত খাবলৈ মাতিবলৈ আহিছোঁ ভাত খাবলৈ কিটো এতিয়া আগনি মাল খাই লৈ এতিয়া ধান পুৰা কঢ়িয়াই আছে ৰঙা ৰঙা খাই লৈ এতিয়া ধান কঢ়িয়াই আছে এইটো মহা গাইছ হওক ভাতটো ঠিক কৰি দিওঁ খাবলৈ সোনকালে জলদি গাইছ এতিয়া মানুহ আহি গ'ল খাবলৈ ভাত আমাৰ মহাহাত সদায় এতিয়া ইয়াক খাবলৈ দি আছোঁ আৰু এটা ভাল বস্তু থৈ দিছিলোঁ গাইছ এইটো চাওক ভাল বস্তু এটা থৈ দিছিলোঁ হ'লে মহাহাতলৈ পুৰা এইটো দিম আজি খাবলৈ ৰঙা ৰঙা এইটো এটা এটা কৰিব লাগে এয়া এটা এটা নমাই দিব লাগে এইটো এজনে এইটো কি বুলি কয় এইটো কি বুলি কয় কৈ দিয়ক এতিয়া সাজপানী কয় ন অসমীয়া এতিয়া খাব লাগে চলাব লাগে হৈ গ'ল আজি হাঁহিয়া আমাৰ এনেকুৱাই আৰু সেইজনে বোলে খাইছো কিমান ভাল লাগিছে ভাল লাগিছে আজি হাঁহ মাংস কলপচলালে ইমান ধুনীয়া বনাইছে বহুত ভাল হৈছে খাই আছো চবেই আগতে টেষ্টিং কৰিলোঁ কিমান ভাল লাগিছে গাইছ এতিয়া ভাত চাত খাই হৈ গ'ল ডাঙৰ সেয়াই আনিলে আজি আৰু আজি বোলে সমাপ্ত কৰিছে নহ'লগৈ অলপ থাকিলে কিমান থাকে চাওক বলক অলপ অলপ আছেগৈ আৰু এই চাইডে হৈ গ'ল একদম পূৰা এই চাইডে এইবোৰ অলপ অলপ আছেগৈ আৰু এইবোৰ কাইলৈ আনিম আৰু হৈ যাব তাৰপৰা আমাৰ মনা মাৰিব পাৰিম আৰু তো গাইছ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদি ভাল লাগিলে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ ইমানেই সমাপ্ত কৰিছোঁ আজি বাই বাই